আজি ভোগৰ বিহু ভোগালী। সমগ্ৰ অসমৰ লগতে হোজাইতো বাপতি সাহোন ভোগালী বিহু উদযাপন কৰা দেখা যায়। বিভিন্ন লোকে বিভিন্ন ধৰণে বিহু উদযাপন কৰা দেখা গৈছে। নমস্কাৰ, অসমবাসী ৰাইজলৈ মোৰ এই মাঘৰ বিহুৰ উপলক্ষে শুভেচ্ছা থাকিল। সকলোৰে জীৱন জয় জয়ময় হওক, এয়ে মই কামনা কৰোঁ। আমি অতীজৰে পৰা মাঘৰ বিহুৰ দিনাখন এনেদৰে অগ্নি পূজা কৰি আহিছোঁ। পূৰ্বপুৰুষসকলে বৰ ডাঙৰকৈ কৰি চহৰত থকাৰ কাৰণে এইখিনি কৰিব পৰা নাই। তথাপি যেতিয়াৰ পৰা ইয়াত আছোঁ তেতিয়াৰ পৰাই এনেদৰে আমি অগ্নি পূজা কৰি আহিছোঁ। অসমৰ বাপতি সাহোন ভোগালী বিহুৰ অসমৰ সকলো ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলোৰে মংগল কামনা কৰিছোঁ। আগন্তুক দিনবোৰত সকলোৰে দুখ দুৰ্দশা এই মহামাৰীটো দূৰ হওক আৰু আপোনালোকৰ সকলো সুস্থ স্বাস্থ্য কামনা কৰিছোঁ।